Hello my dear kids, আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক শিকাম আৰ্টিকল সম্বন্ধে। আৰ্টিকলৰ নাম শুনিছানে তোমালোকে? আৰ্টিকল তিনিটা হয়, এ, এন আৰু দা। আজি আমি কেৱল এ আৰু এনৰ বিষয়েহে বুজিবলৈ চেষ্টা কৰিম। চমুকৈ ভিডিঅ'টো লৈ আহিছোঁ, গতিকে তোমালোকে শেষলৈকে চাবা। আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাবা। ঠিক আছে? তো তেনেহ'লে আৰম্ভ কৰোঁ ব'লা। Choose the correct articles A or N. তলত যে তোমালোকে কুৱেশ্যনবোৰ দেখিছা তলৰ বক্সত কি দিয়া আছে এ আৰু এন আৰ্টিকল দিয়া আছে, তোমালোকে ইয়াৰ পৰা বিচাৰিব লাগে কোনটো শুদ্ধ হ'ব। ঠিক আছে, প্ৰথমতে এটা কথা মনত ৰাখি লোৱা, তোমালোকে ভাৱেলৰ নাম শুনিছানে বাৰু? যি আমাৰ এলফাবেটছ আছে এ বি চি ডিৰ ভাৱেল কেইটা আমাৰ ভাৱেল হ'ল 5টা, এ ই আই অ' আৰু ইউ। এ ই আই অ' ইউ আমি যেতিয়া কোনো এটা শব্দ পাওঁ, সেই শব্দটোৰ আৰম্ভণিতে যদি এই ভাৱেল কেইটা থাকে নহয়, তেতিয়া আমি কি বহুৱাব লাগে জানানে? তেতিয়া এন আৰ্টিকল বহুৱাব লাগে, এ এন। ঠিক আছে, আৰু এইকেইটা যদি নাথাকে শব্দটোৰ আৰম্ভণিতে, তেতিয়া আমি কি বহাম? এ বহাম। ঠিক আছে, উদাহৰণস্বৰূপে মই এটা উদাহৰণ দি লওঁ যে বুক, বি ডাবল অ' কে। বুক শব্দটোৰ প্ৰথম যিটো আখৰ হয় বা লেটাৰ হয়, সেই লেটাৰটো কি হয়? বি হয়। বিটো ভাৱেল হয়নে? বিটো ভাৱেল নহয়। কি হয়? বিটো এটা কনচনেণ্ট হয়। কনচনেণ্টৰ আগত কি বহে? সদায় এ বহে। ঠিক আছে, নিশ্চয় বুজি পালা। তেনেহ'লে আমি কুৱেশ্যনলৈ আগবাঢ়ো ব'লা। আমাৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, দিছ ইজ এন নিউ কাৰ। তেতিয়াহ'লে এইটোত কি আছে? আমাৰ দিছ ইজ নিউ কাৰ। নিউটোত কি দিয়া আছে? নিউ এন। এনটো কি হয়? এটা কনচনেণ্ট হয়, গতিকে কি বহিব ইয়াত? এ বহিব। বুজি পালানে? এ বহিব, এইটো শুদ্ধ হ'ব। তাৰপিছতে দিছ ইজ আগলি মনষ্টাৰ। আগলি মনষ্টাৰ, ইউ দিয়া আছে। আগলি শব্দটোৰ প্ৰথম লেটাৰটো হ'ল ইউ। ভাৱেল কোনকেইটা আছিলে? এ ই আই অ' ইউ। এ ই আই অ' ইউৰ ইউটো আছে হয়নে? গতিকে আমি কি বহাব লাগিব কোৱাচোন? কি বহাব লাগিব? আমি ইয়াতে এন বহাব লাগিব। ঠিক আছে, দিছ ইজ এন আগলি মনষ্টাৰ। বুজি পাইছানে? দিছ ইজ ৰেড বাইক। ৰেড বাইক। ঠিক আছে, ৰেড এই শব্দটোৰ আৰম্ভণি লেটাৰটো কি হয়? আৰ হয়। আৰটো এটা ভাৱেল নহয়, গতিকে আমি কি বহুৱাম? এ বহুৱাম। ঠিক আছে, ইট ইজ এ অৰ এন স্মল বল। স্মল বলটোত স্মল শব্দটোৰ প্ৰথম লেটাৰটো কি হয়? এছ হয়। এছটো ভাৱেল হয়নে? হয়নে নহয়? এছটো ভাৱেল। এছটো ভাৱেল নহয়, গতিকে আমি কি বহুৱাম? এ বহুৱাম। ঠিক আছে, তাৰপিছত ইট ইজ এ অৰ এন এলিফেণ্ট। এলিফেণ্ট মানে কি? হাতী হয়নে? ইট ইজ এলিফেণ্টটোৰ আগত কি বহিব এতিয়া? ই আছে যিহেতু, ইটো এটা ভাৱেল হয়, গতিকে কি বহিব? এন। তাৰপিছত দিছ ইজ অল্ড ট্ৰেইন। এ বহিব নে এন বহিব? কোৱাচোন তোমালোকে? যিহেতু অল্ডটোত কি হয়? প্ৰথম লেটাৰটো কি হয়? অ' হয়। অ'টো এটা ভাৱেল হয়, গতিকে কি বহিব? এ বহিব নে এন বহিব? কি বহিব? এন বহিব। নেক্সট কুৱেশ্যন, ইট ইজ গ্ৰীণ টয় প্লেন। গ্ৰীণ টয় প্লেন আমাৰ কি দি আছে? প্ৰথম জি আছে হয়নে? এই জিটো কি হয়? এটা ভাৱেল হয় হয়নে নহয়? ভাৱেল নহয়, কি হয়? এটা কনচনেণ্ট হয়। কনচনেণ্টৰ আগত সদায় কি বহে? এ বহে। নেক্সট, ইট ইজ পিংক আমব্ৰেলা। পিংকটো কি হয়? ইটো এটা হ'ল কনচনেণ্ট হয়, কনচনেণ্টৰ আগত কি বহে? এ বহে। ঠিক আছে, দিছ ইজ নিউ য়েল্ল' গো কাৰ্ট। নিউ এনটো কি হয়? এটা কনচনেণ্ট হয়, কনচনেণ্টৰ আগত এ বহে। তাৰপিছত তোমালোকৰ এটা প্ৰশ্ন থাকিল, মই তোমালোকৰ কাৰণে প্ৰশ্ন এটা দিছোঁ, এইটো তোমালোকে কমেণ্ট বক্সত লিখিবাচোন। ইট ইজ শ্বৰ্ট ৰুলাৰ। ইয়াত কি বহিব? এ বহিব নে এন বহিব? ঠিক আছে, তোমালোকে আনচাৰটো দিবা। এয়াই আছিলে আজি আমাৰ ভিডিঅ'টো, গতিকে ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।